নমস্কাৰ, মই প্ৰাঞ্জিত। আজি ব্লগটো বিচনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে আজি আমাৰ কলেজত মানে আপোনাৰ ফ্ৰেছাৰ্ছ আছে। মানে আজি ফ্ৰেছাৰ্ছ নাই, আজি ভাওনা আছে আৰু কাইলৈ ফ্ৰেছাৰ্ছ আছে। তো আজি কলেজত কি হয় কি নহয় মানে আপোনাৰ ভাওনা বাৰু 4:30 মানৰ পৰা আছে। 4:30 মানৰ পৰা থাকিলে তাকে এইবাৰ মই যিহেতুকে আমাৰ লৱাৰ আছামত ইমান ভাওনা চাওনা হোৱা নাযায়, তো এইবাৰ ভাওনা ফাৰ্ষ্ট বুলিয়ে ক'ব পাৰি। মোৰ এইবাৰ ভাওনা চাওনা চাম, আপোনালোককো দেখাম। এতিয়া বৰ্তমান ক্লাছ আছে, তাকে এতিয়া গা পা ধুই মেলি ফ্ৰেছ হৈ আহোঁ, লগ পাই আছোঁ। তাৰপিছত ধুনীয়াকৈ গা পা ধুই মেলি আহিলোঁ ফ্ৰেছ হৈ। এতিয়া কলেজত ড্ৰেছযোৰ পিন্ধি লওঁ ধুনীয়াকৈ। এতিয়া কাপোৰ পিন্ধি মেলি আকৌ ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্টটো কৰি তাৰপিছত চিধা কলেজলৈ যদি ওলাম আৰু। ঠিক আছে, লগ পাই আছোঁ আপোনালোকক। মোৰ ৰেডি হোৱা হৈ গ'ল, ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি ল'ম মই, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চাই লওক ভিডিঅ'টো। ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি মেলি ওলাই আহিলোঁ। এই ৰুমৰ পৰা অকণমান কলেজখন অলপ ডিষ্টেঞ্চ আছে, মানে আপোনাৰ ইমানো নহয়, 500 মিটাৰমান হয়। তাকে খোজকাঢ়ি মেলি গৈ আছোঁ। তো আপোনালোকক কলেজত লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকক। অকণমান খোজকাঢ়িব লাগে আৰু তাকে খোজকাঢ়ি মেলি গৈ আছোঁ। এইখনে আমাৰ কলেজ, আপোনাৰ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। সেইখন কেতিয়াবা নোসোমাওঁ বাৰু, এইখনে অকণমান দূৰ হৈ যায়। এইখনৰে সোমাম, ছেকেণ্ড গেট। আৰু এইখনত সোমোৱা ষ্টাইলটো অকণমান বেলেগ, আপোনালোকক দেখাই আছোঁ। লক লগোৱা আছে এইখনত, এনেকুৱাকৈ যাব লাগে। আৰু তুমি বিয়াও এইখনত সোমোৱা ষ্টাইলটো অকণমান বেলেগ। সেইটোৱে কলেজ কেম্পাছ। কলেজৰ কেম্পাছটো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। এখন আপোনাৰ মেইন গেট হয়। অকণমান দেখিবলৈ পুৰণা হয় বাৰু কলেজখন। এই কলেজত ধুনীয়াকৈ সোমাই ল'লোঁ। এতিয়া কোনটো ক্লাছত ক্লাছ আছে চাব লাগিব, তাৰপিছত ক্লাছৰুমত লগ পাই আছোঁ আপোনালোকক। ক্লাছৰুমত বেছিকৈ ভিডিঅ' চিডিঅ' নবনাওঁ, টিচাৰে গালি খাই যাম আকৌ। এনেকৈ অকণমান দেখাম আৰু আপোনালোকক। এইটো মেইন গেট হয় কলেজত। বতৰটো বহুত ডাৱৰীয়া হৈ আছে, লগ পাই আছোঁ আকৌ। गाइस आज हम लोग मैथ्स क्लास कर रहे हैं। सर हम लोग को समझा रहे हैं, लेकिन हमें कुछ समझ में नहीं आ रहा है। हम लोग लिखते जा रहे हैं। एग्ज़ाम में क्या होने वाला है हमारा कुछ पता नहीं है, देखते आगे। तो गाइस हमारा मैथ्सर क्लास खत्म हो गल। अटेंडेंस तो लो ऐसे अटेंडेंस तो दी लो दुनिया में। आज सिर्फ हम लोग अटेंडेंस के लिए आया, वैसा ही लग रहा है। सर ने अभी अटेंडेंस दे के दूसरे क्लास के लिए जाते हैं। दूसरे क्लास में क्या होगा वो सब देखेंगे। ठीक है गाइस, अभी हम लोग का मैथ्स क्लास ख़त्म हो गया है। अभी दूसरे क्लास में हम लोग जा रहे हैं। एक फ़नी बात बताता हूँ, सर ने हमारा अटेंडेंस लिया है। इसका नाम बोला है प्रांजल दास, जबकि इसका नाम प्रांजित दास है। मेरा नाम रोहन कुमार है और मेरे को बोलते हैं रोहिणी। ये क्या बात हुआ? আজি ভাওনাখন ইয়াতে হ'ব, 4:30 মানত ষ্টাৰ্ট হ'বগৈ। ধুনীয়াকৈ ক্লাছৰ পৰা ওলাই ল'লোঁ, ক্লাছ চাছ খতম হ'ল আমাৰ। তো এতিয়া ৰুম গৈ আছোঁ। ৰুমৰ পৰা আকৌ रोहन कहाँ पर आना है अभी? भावना देखने रहा है, भावना फर्स्ट टाइम देखेंगे भावना। তো 4:30 बजे 4:30 পৰা ভাওনা আছে। তো ভাওনাত লগ পাম চিধা। মোৰো ফাৰ্ষ্টে হয়, আমাৰতো লৱাৰ আছামত ইমান এইবিলাক ভাওনা চাওনা নহয়, ফাৰ্ষ্ট টাইমে হয়। ঠিক আছে, ইয়াৰ এক্সাইটমেণ্ট অকণমান বেছি হৈ আছে। ঠিক আছে, চিধা ভাওনাত লগ পাম। ৰুমত গৈ কিবা এটা খাই মেলি আকৌ 4:40 লগ পাই আছোঁ। তো ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। তো টাইম দেখিবই পাইছে, 5টা বাজিলে আৰু। তো ৰেডি হৈ ল'লোঁ, দেখিবই পাইছে আন্ধাৰে হ'ল। তো ভাওনা ষ্টাৰ্ট হোৱা টাইম আপোনাৰ 4:30 আছিলে। তো তাত চাগে আপোনাৰ এতিয়া ষ্টাৰ্ট হ'ব আৰু। বলক তাৰে চিধা ভাওনাত, মানে চিধা কলেজত তাত লগ পাই আছোঁ। বলক। ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। এই দেখিছে হাইৱেত খোজকাঢ়ি আছোঁ। আৰু ये भी आया है। বলক লগ পাই আছোঁ কলেজত।
ধুনীয়াকৈ আহিছে এইবাৰ সেইটো গেটেৰে অহা নাই এইবাৰ মেইন গেটেৰে আহিছোঁ তো মেইন গেটত মানে কলগছ চলগছ চাকি তাকি লগাই দিছে ধুনীয়াকৈ তো বলকচোন আগত আৰু আপোনাৰ ধুনীয়াকৈ গেটৰ সন্মুখৰ পৰা যিহেতুকে ভাওনা হ'ব তো গেটৰ সন্মুখৰ পৰা ধুনীয়াকৈ কলগছ চলগছ চাকি তাকি জ্বলাই দিছে এইবিলাক চব ভাওনাৰ কাৰণে ডেক'ৰেট কৰা হৈছে চাকি তাকি দিছে ভাল লাগিছে বাৰু এনেকুৱা হয় বুলি আজি গম পালোঁ দেই একদম দিৱালী টাইপ কৰি দিছে ভাওনা ষ্টাৰ্ট হ'ব হৈছে বলক ভাওনা লগ পাই আছোঁ বলক Guru
गाइस अभी हम लोग चाय पीने गए थे, चाय पी के आए, फिर से भावना देखने जा रहे हैं। कैसा लगा? अरे भावना बहुत मजा आया, फर्स्ट टाइम देखा, मस्त लग रहा है। इन लोगों का रिएक्शन देख के जो मजा आ रहा है ना, क्या ही बोलूं, मस्त जोश आ गया पूरा। अब हम लोग जाके भावना देखते हैं, मजा तो आ रहा है। ঠিক আছে, চাহ খাব গৈছিলোঁ, ব'লক আকৌ ভাওনা চাওঁ। বান্ধবৰো বুদ্ধি ভুলকাও জানি থবা অন্যায় যুদ্ধ এবার করিল আর নকৰো অন্যায় যুদ্ধ কৰি বালক অভিমন্যুক হত্যা কৰিল। মোৰ কথা কি নুশুনে? কিয় নুশুনিব মহাৰাজ? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয় মহাৰাজ, অবিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। তৰি মোৰ মহাজলধি নাহে ঘূৰি নোৱাৰো ঘূৰাব সত্যপি নাপাই তাৰ লক্ষ্যতি। পাঁচখন গাঁৱে খুজিছে মাত্ৰ পাণ্ডৱে।
আনন্দৰ কথা এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণকে আগতে অংগতে কৰিলে প্ৰদান কোনেও তাকো ক্ষমা কৰিব নোৱাৰে সৰ্বৰ দেৱতা কিন্নর মৈত্ৰৰ মানৱ না দুখাকনি কৈছে গন্ধর নন্দনে তোমার ভয়ত সর্বর দেবতা কম্পিত বাসুকি মূর্তি ভিডিঅ' আছিলে জানো ভিডিঅ'টো অকণমান দীঘল হ'ল আজি মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভাওনা কি ক'ম মানে একদম মানে এইটোৱে বুলি ক'ব লাগিব এখন নেক্সট লেভেল মানে লাগিলে रोहन कैसा लगा तुम्हें अरे बहुत बढ़िया जहर लगा जहर ধুনীয়াকৈ ভাওনা চাই আহিলোঁ ৰুম আহি পালোঁ আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই